अन्नपूर्णा कैटरिंग जू प्योर वेजिटेरियन দক্ষিণাত্যৰ ছবিত অসমৰ যুৱকৰ জয় যাত্ৰা ক্ৰিকেটাৰ হিৰক এতিয়া ব্যস্ত কলা নিৰ্দেশকৰ ৰূপত বিজয়নগৰৰ হিৰক কেনেকৈ পালেগৈ দক্ষিণাত্যৰ ছবি জগত বলিউডৰ কোন কোন ছবিত হিৰক এটা দশকৰ আগত অসমৰ ক্ৰিকেটৰ এজন প্ৰতিভাৱান ক্ৰিকেটাৰ নাম হীৰকজ্যোতি দাস মহানগৰীৰ নিকটৱৰ্তী বিজয়নগৰৰ ৰঙামাটি গাঁৱৰ হীৰক এতিয়া দক্ষিণৰ ছবি জগতত ব্যস্ত কলা নিৰ্দেশক হিচাপে দক্ষিণাত্যৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত কলা নিৰ্দেশক আয়ংকা বোছৰ সৈতে সহকাৰী কলা নিৰ্দেশক হিচাপে কাম কৰি থকা হীৰকে কাম কৰিছে সৌ সিদিনা মুক্তি লাভ কৰা ৭৫ কোটি বাজেটৰ দক্ষিণাত্যৰ ছবি ডিজে মুক্তিৰ লগে লগে প্ৰথম সপ্তাহতে ছবিখনে উপাৰ্জন কৰিলে ১০০ কোটি कैटरिंग जू प्योर वेजिटेरियन जू কিন্তু ক্ৰিকেটৰ পথাৰৰ পৰা হিৰক কিদৰে পালেগৈ দক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগ প্ৰথমতেতো মই ক্ৰিকেটাৰ আছিলোঁ মানে আণ্ডাৰ 17 আণ্ডাৰ 19 আণ্ডাৰ 22 আণ্ডাৰ 25 অসম টীম হৈ খেলিছোঁ খেলাৰ পিছত আৰু কেনেকৈ ক্ৰিকেট গ্ৰাউণ্ডৰ পৰা আহি এই চিনেমা বেকগ্ৰাউণ্ড পালোঁ এইটো গম নাপাওঁ আৰু আগতে ক্ৰিকেটৰ ফিল্ড সজাইছিলোঁ এতিয়া মানে ছেট সজাওঁ সেইটোৱে আৰু বলিউডৰ জোকাৰ হলিডে বাজিৰাও মস্তানীৰ দৰে জনপ্ৰিয় ছবিত কাম কৰা হিৰকে দক্ষিণৰো বহু বিগ বাজেট ছবিত জড়িত হৈ পৰিছে মই বলিউডতে ষ্টাৰ্ট কৰিছিলোঁ মোৰ কেৰিয়াৰ মোৰ ফাৰ্ষ্ট ফিল্ম আছিল হৰিওম প্ৰডাকশ্যনৰ জোকাৰ বাজিৰাও মস্তানী কৰি থকা সময়তে মোৰ DOP আয়নাংকা বোছ ছাৰ যোনে অলৰেডি কিক টিচুম এনেকুৱা বহুত ভাল ভাল ফিল্ম কৰি উঠিছে তেওঁৰ লগত চিনাকি হ'লোঁ এই চিনাকি হোৱা সময়তে আৰু তেওঁলোকৰ ৰিলেশ্যন ভাল হ'ল তেওঁৰ লগত দুটামান এড কৰিলোঁ কৰাৰ পিছত আৰু তেওঁৱেই আৰু মোক মানে চাউথতো চান্সটো মানে আৰু দিলে আৰু বৰ্তমান প্ৰভাসৰ চাহু আৰু সলমান খানৰ কিকটোত সহকাৰী কলা নিৰ্দেশক হিচাপে কাম কৰি আছে হিৰকে হিৰকৰ এই জয়যাত্ৰা অব্যাহত থাকক DY365ৰ তৰফৰ পৰা হিৰকলৈ শুভকামনা গৌতম হাজৰিকাৰ ৰিপৰ্ট DY365